তো হেল্ল' দোস্ত, মোৰ নাম নিকিবুল হক আৰু আপোনালোকৰ চাই আছে নিকিবুল ভ্লগছ। আৰু আজি আমি যাই আছোঁ ফুৰিবলৈ। মানে আজি মই ইণ্টাৰভিউটো মোক দেখাব নোৱাৰিলোঁ কাৰণ মোৰ ভিডিঅ'টো নহ'লা, ফটোটো লাগিছিল। কি কৰিম আৰু এইটো মই আৰু মোৰ চুলি তুলি বেয়া হৈ গৈছে একদম। আৰু এইটো দুজিল ভ্লগছ। তো মই ফাৰ্ষ্টৰ পৰা ভিডিঅ'টো বনাব নোৱাৰিলোঁ, তো মই আধাৰ পৰাই বনাইছোঁ কাৰণ ইমান দীঘলীয়া ভিডিঅ' বনাই কাম নাই। আৰু ইয়াত ইমান বতাহ, মই কেমেৰা ধৰিব পৰা নাই, দুখানত এৰি ধৰিব লগা হৈছে। আৰু আমাৰ হঠাৎ প্লেন হৈ গ'ল ফুৰিবলৈ অহা, আৰু আমি যাইছোঁ গ্ৰীণলেণ্ডত। তো ভিডিঅ'টো চাই থাকক। আৰু ইয়াৰ পৰা এখন বেলেগ জিলা পৰে, আগত পুলিচ আছিল, সেইকাৰণে মই ভিডিঅ' বনাব নোৱাৰিলোঁ। আপোনালোকে ইয়াৰ পৰাই চাব পাৰে কিমান দূৰত আকাশ আছে আৰু তাৰে ওপৰতে পাহাৰ আছে, আকাশে তল যাই আছে পাহাৰৰ। আৰু ইয়াত এটা টাৰ্ণিং আছে, ইয়াত টাৰ্ণিংটোত মজা লাগিব, আপোনালোকক চাই থাকক ভিডিঅ'টো। আৰু আমি আহি পাই গ'লোঁ, সেই তেতিয়াৰ পৰা কষ্টৰ ফল আমি পাই গ'লোঁ। আৰু ইয়াৰ আপোনালোকে চাবই পাৰে ইমান বেয়া ৰাস্তা, ইয়াত গাঁতা আৰু বহুত কিবা কিবি, একদম মানে বেয়া ৰাস্তাটো। আৰু আপোনালোকক মই ভিডিঅ' দেখাব নোৱাৰিম কিজানি, একদম কেমেৰা লৰি আছে, আপোনালোকে চাব পাৰে, একদম বেয়া লাগিব আপোনালোকৰ। তো মই যাই হ'লে ভিডিঅ'টো দিম। আহি পালোঁ গ্ৰাছলেণ্ডত। এইবিলাক কি বঢ়িয়া জেগা, একদম ডাঙৰ ডাঙৰ পাহাৰ, চাব লাগে আপোনালোকে। এনেকুৱা জেগাত মই আহি পোৱা নাছিলোঁ, আজি ফাৰ্ষ্ট আহিলোঁ, তাৰ মানে ভাল লাগিছে মনটো, দিল সে আচ্ছা লগা মুঝে। আৰু আপোনালোকে চাবই পাৰে এখন গ্ৰীণলেণ্ডৰ পোষ্টাৰ, আৰু আমি আহি পালোঁ গ্ৰীণলেণ্ডত। আৰু মই তেতিয়াৰ পৰা কোৱাটো ভুল হৈছে, মোৰ গ্ৰীণলেণ্ড বুলি ক'ব লাগে, মই গ্ৰাছলেণ্ড বুলি কৈছোঁ, চৰি, এইটো মিষ্টেক হৈ গ'ল মোৰ। আমি এতিয়া আহি পালোঁ, ইয়াত পুৰা একদম ঢৌ আহিছে আৰু কাষতে পাহাৰ চাহাৰ বহুত আছে। ক'ত পাহাৰ আছে? বহুত পাহাৰ আছে। এইটো মোবাইল নতুনকৈ আমি গ্ৰীণলেণ্ডত আহি পালোঁ, অলপমান ষ্টিং খালোঁ। আৰু এতিয়াই মই ভাবিছিলোঁ যে, যেতিয়া আমি আহিছিলোঁ তেতিয়া মই ভাবিছিলোঁ যে বগামাটিয়ে নেকি, চেম টু চেম বগামাটিৰ নিচিনাই বুলি ভাবিছিলোঁ। কিন্তু আহি হ'লে চালোঁ, এইবিলাক জেগা চাই গম পালোঁ যে সঁচাই গ্ৰীণলেণ্ড। আৰু আহি হ'লে ভাল লাগিছে, এটা বঢ়িয়া নিজৰা আছে ইয়াত, আপোনালোকে চাবই পাৰে। আৰু সেউজীয়া বন, বহুত কিবা কিবি আছে। এই তাতে আপোনালোকে যদি যাব নোখোজে, থাকিব খোজে ৰাতি, তো এতিয়া ইয়াতে থাকিব পাৰে, বুজি পাইছে চাগে আপোনালোকে। আৰু ইয়াত ক'ব কি ক'ম, একদম ভাল জেগা, একদম পাহাৰ চাহাৰ আছে ইয়াত। তাৰমানে এনেকুৱা লাগিছে যে ইয়াতেই থাকি যাওঁ, পুৰা ইয়াতে সোমে চুমে। কিন্তু মবা খুজিছিলোঁ, ইয়াত একদম লেতেৰা না, আৰু কাপোৰ চাপোৰ আনিছোঁ। ইয়াত অলপমান পানীত নামিবলৈ খুজিছিলোঁ, কিন্তু ইমান ঢৌ আপোনালোকক দেখাওঁ। আপোনালোকে চাব পাৰে ইমান ঢৌ, যদি মই ইয়াতে নামি যাওঁ তে ইয়াত বাচা ৰখা নাই। আৰু আপোনালোকে বাচা ৰখা নাই মানে ইয়াত কমকৈ ঢৌ আহিছে, কেতিয়াবাতো একদম বহুত ডাঙৰ ঢৌ আহে যে পূৰা উৰাই লৈ যায়। মানুহ থাকিলেতো তাতে আৰু বাচা ৰখা নায়েই, আৰু এনেকুৱা। আৰু ইয়াত আমি ভাবিছিলোঁ যে ইয়াত বেছি মানুহ নাথাকে, কিন্তু বহুত মানুহ আছে ইয়াত।
এই চাইডেও মানুহ আছে, এই চাইডেও মানুহেই মানুহ। ভাল লাগিল আহি পেলাই। আহি পালোঁ মই পানীৰ কাষত। এইবিলাক পানী আপোনালোকে চাব পাৰে। এইবিলাক পানী হয়। আৰু ৰিজুলে দিছে পষ্ট ফটো তুলিব। আৰু মই দুটামান ভিডিঅ' বনালোঁ। এতিয়া পানীত নুমো, অলপমান কাষে চাহে য'ত পানী আছে, কম পানী হানি জেগাত নুমি হ'লে তাৰে পিছত অলপমান কিবা খাম। এতিয়া যাই থাকক আৰু চাই থাকক। মই আপোনালোক দহৈছিলোঁ যে ইয়াত অলপ চাফা পানী আছিল আৰু অলপ নামিব পৰা অৱস্থাত আছিল, কিন্তু এতিয়া একদম তাৰমানে আহিছে। কালি দোকানী এটা কৈছে যে কালি বেছি আছিল, আজি অলপ কমে। তো ইয়াত নামিব এনে কাপোৰ চাপোৰ শুকাই হ'লে অলপ কোণাত অলপমান মই বহিলোঁ। এতিয়া পানী একদম তাৰমানে লেতেৰা পানী, তাতে উঠি আহিলোঁ, একদম ভাল নহয়। আৰু এই তাতে এখন দোকান আছে, অলপ দূৰ আছে, তাতে যাই হ'লে পানী চানী কিনি আনো। ইয়াত তাৰমানে খাবলগীয়া পানী একদম নায়েই, সেইকাৰণে এতিয়া যাওঁ পানী আনিবলৈ আৰু খাই হ'লে অলপমান টাইম জিৰাই গুচি যাম। ভিডিঅ' দিয়াৰ আছোঁ মানে এতিয়া একদম ভাল লগা নাই। এতিয়া পানীত নুমিব খুজিছিলোঁ, ভাল নালাগিল মোৰ মনটো। সেই বুলিও উপায় নাই। সেই চাইডে যদি সেইভাগে যদি আমি যাব পাৰিলোঁ পাৰ হৈ হ'লে, তেনেহ'লে একদম চাফা পানী আৰু ঢৌ বেছি নাই, তাতে যাব পাৰিলোঁ, তাতে গা ধুব পাৰিলোঁ। কিন্তু যাব নোৱাৰোঁ না, কি বুলি দলং চলং একো নাই। মানে গল চল পূৰা শুকাই গৈছে, ইয়াতে পানীও নাই, ক'লো নাই, একোৱেই নাই। এতিয়া কিনি খাব লাগিব পানী বটলেদি। একদম চুলি তুলি বেয়া হৈছে, বালা পানী একদম। ইয়াত দুটামান দাদাহঁতে ফটো তুলিছে। আৰু আমি এতিয়া পোলা খাওঁ। সোণমণি দাদাই বোলে পোলা নাখায়, পেট ডাঙৰ হ'বৰ কাৰণে। আমি খাই দিওঁ আৰু এইবিলাক পোলা খাই দিওঁ। আৰু আমি এতিয়া বিদায় ল'ম। আৰু আপোনালোকে ভিউটো চাব পাৰে। মই ফাৰ্ষ্টতে একদম ফাৰ্ষ্টতে দিছোঁ, কেনেকুৱা ভিউ আপোনালোকে চাব পাৰে। একদম এডিটিং কৰা নাই আৰু একদম অৰিজিনেল ভিউ এখানি আপোনালোকে চাব পাৰে। আৰু গ্ৰীণলেণ্ড আমি ইয়াৰ পৰা বিদায় লওঁ। আৰু ভৱিষ্যতো যদি কেতিয়াবা আহোঁ, তেনেহ'লে ভাল লাগিব আহি হ'লে। এইবাৰ মানে গা ধুইহে যাম এইবাৰ আহিলে। মাইকেল জেকচন ভাল লাগিলে যদি পানীত নুমছিলোঁ যদি ভাল লাগিলে। ভাল পানী নাই, একদম লেতেৰা পানী, বোকা পানী। তো আমি এতিয়াই যাওঁ। আৰু আপোনালোকে যদি চাই ভাল লাগিছে, ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰটো কৰি দিব। বাই 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 গ্ৰীণলেণ্ড, বাই বাই। আকৌ আহিম কেতিয়াবা।